কমলাৰ জীয়েকত চাওঁ বুলি সোমালো মই এনেকে গাড়ী চলাইছো এনেকে ঘূৰি ঘূৰি চাইছো হাই গাইজ হাই কি হ'ল বিহু কেনেকুৱা কি কৰিলা বিহু একদম আমি খাই মেলি আহিছো ঘৰৰ পৰা আমাৰ এখেতে একদম লাৰু পিঠা চিৰা লৈ আহিছে পিঠা লৈ আহিছে নাই কালি গৈ লৈ আহিম লাৰু পিঠা চিৰা চিৰা নাই অকল লাৰু পিঠা নাই ইমান দিনৰ মূৰত আমি মানে লগ হৈছো একেলগে কিবা এটাতো হ'ব লাগিছিলে তোমালোকে আনিব লাগিছিলে কিবা এটা গান গোৱা এটা গান গাও যোনটো আমি সবেই জানো সবেই জনা গান এটা সমস্যৰে সম কি হেতু সমস্যৰে সমবেত সংগীত কেনেকুৱা ধৰণৰ গান গালে ভাল হ'ব শুনিব পৰা গাবা দেই শুনিব পৰা ৰাইজে যাতে কালি কেশৱ মহন্তৰ কি আছিলে 20 জানুৱাৰীত জন্ম তৰ্পক চলি আছে আমি তেনেকুৱা টাইপৰ অকমান জোনাই কেশৱ মহন্তক বিৰাট ভাল পায় তোমাৰ মনলৈ কি বুলি আহে কেশৱ মহন্ত বুলি ক'লে কোনটো গীত আহে গীতিকাৰ কেশৱ মহন্ত গোটেইবিলাক একেলগে নাহে কোনোবা এটা প্ৰথমতে কোনটো আহে কলৰে পাততে কাউৰী পৰে আগলতিছি তুমুৰ লৰে চৰে দুম দুম দবাতে কোনে মাৰে আহাৰৰ ডাৱৰৰ আৰে আৰে ও জেউতি তোলৈ মোৰ মনত পৰে ও জেউতি তোলৈ মোৰ মনত পৰে কাউৰী পৰে আৰু বেলেগ নহয় বিহু যে এইটো পাৰৰ পাখিত যে পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনাম বুলি জগতখন বিহুৰ লগনি পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জনাম বুলি জগতখন বিহুৰ লগনি লিখিছো তাক কি শুনি ভাল পাওঁ আৰু লিখিছো কিমান শুনি বেয়া পাওঁ বাঘৰ গুজৰ গুলিৰ গুৰুম খং শিঙাৰ ধনী বাঘৰ গুজৰ গুলিৰ গুৰুম খং শিঙাৰ ধনী বেয়া লাগিব হাই কাজিয়া আৰু হনাহনি বেয়া লাগিব হাই কাজিয়া আৰু হনাহনি বেলেগ লাগে বিষ্ণু আমাৰ মাজত বিষ্ণু আহিছে দেই আমাৰ মাজত আহিছে বিষ্ণু বিষ্ণু এখন চকীত বহা না বিষ্ণু ইয়াত তোমালে এখন চকী আচলতে আছিলে বিষ্ণুয়ে বৰ ধুনীয়া গীত গাই থাকে মই বিষ্ণু কিন্তু দুই এটা গানটো প্ৰভাতী পক্ষীৰ গীত চিনেমাখনৰ গান খুব ভাল এই গানটো প্ৰভাতী পক্ষীৰ গীত চিনেমাখনৰ গান এইটো নীলিমা খাটনে গাইছিল 70s শেষ ভাগলৈ চিনেমাখন ৰিলিজ হৈছিল প্ৰভাতী পক্ষীৰ গীত তথ্য মুখৰ আগত গোৱা একেলগে গাম আৰু কি ৰেডি একেলগে গাই থাকিম তুমি মুখ্য শিল্পী আমি চাই কি থাকে উলিয়াই ল'ম ন গোৱা এটা ধৰিছ নদী মাথো মই আছিলো যত গাড়ী নদী মাথো বৈ কালৈ ফুলৰ পাহাৰীয়া কপিৰাইট লাগিব তুমি গান নবজাও
জাকে জাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ খগা জাকে জাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ খগা ও মন ভাঙে জালি ভাঙি আনে ভৈৰ ভাঙে জালি ভাঙি আনে নৈয়ে নিবিড়ি মানে বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে নদী মাথো মই কালৈ কোনলৈ বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে নেক্সট আছে নেকি মনে মনে বলিলো তোমাকে তুমি মোৰ আউটিৰে জোনাকে মনে মনে বলিলো তোমাকে তুমি মোৰ আউটিৰে জোনাকে ও মই কিয় নাগে ভয় কিয় জাগে মন কিয় ভাগে ভয় কিয় জাগে বন্ধুন সানিব কোনে বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে কালৈ কোনলৈ বাধা দি ৰাখিব কোনে ও বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে আমাকো বাধা দি ৰাখিবলৈ দিগদাৰে হৈছে এতিয়া Unstoppable. বঢ়িয়া লাগিছে। বঢ়িয়া। আমাৰ ৰশ্মিতা মাজত আহি গ'ল দেই ৰশ্মিতা ইয়া হাই ৰশ্মিতা ৰশ্মিতা কিন্তু যিটো নৃত্যৰে মানে আমাৰ মাজত প্ৰৱেশ কৰি কৰিছে। আৰু ফোনত চাৰ্জ দিবলৈ জীৱন্ত কৰি দিছে এইটো বস্তু একদম জীৱন্ত আৰু সেইকাৰণে এইটো থাকিব লাগে মজা লাগি যায় এইটো বস্তুৱে মই গৈ সেইকাৰণে থাকিব নাই বিটটো বাৰটো আপোনালোকেও বজাওক আৰু কেশৱ মহন্তৰ গীত মনলৈ যদি কিবা আহে মোৰ আটাইতকৈ ভাল লাগে কিন্তু এই এজাৰ ফুলা দেখি দেখি এজাৰ ফুলা দেখি বেজাৰ কিয় কৰে কিয় মনে মাৰি থাকো মোৰ দেহি গৈ আছে নে আমাৰ ইউটিউব ভিডিঅ' ৰাইজে চাই আছে তো ও এইটো কাহিনী এটা জানে নাই হে। এইটো কাহিনী এটা এজাৰ ফুলা দেখি দিব দেই এইটো মই মানে শুনা কাহিনী হা শুনা কাহিনী মানে এজাৰ ফুলা দেখি দিওঁ বোলে মানে আপুনি যদি মানে লিৰিকটো ভালকে পঢ়ে তেতিয়াহ'লে এনেকুৱা লাগিব ন যে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ বেলেগ গানৰ কথা মানে বেলেগ ফুলৰ কথা ক'ব পাৰিলেহেঁতেন কিন্তু এজাৰ কথা কিয় কৈছে এই তেতিয়া সেইখন সময়ত এজাৰ কেতিয়া ফুলে মানে এই মানে বহাগৰ ওচৰে পাজৰে নুফুলে জানো ওচৰে পাজৰে ফুলে এতিয়া কবিয়ে মানে কৈছে মানে লিখাজনে কৈছে সময়ত কৈছে যে এজাৰ ফুলা দেখি বেজাৰ কিয় কৈছে মানে মই এইবাৰহে নাই নিয়াটো মানে বিয়া পতাৰ চিজনটো আঁতৰি গ'ল বুলি মানে এজাৰৰ কথা কয় মানে মানে সময়টো গুচি গ'ল বুলি আফচোচ নকৰিবি মানে চিন্তা মনে মাৰি নাথাকিবি সেইটো মন মাৰি থাকিলে মানে মানে এইটো বৰ ইণ্টাৰেষ্টিং মই বহুত কেনে জানো মই এইখিনি জানো মই গোটেইটো নাজানো আৰু যে এই কাউৰী পাৰটোত যে আছে হেৰি চকুৰে নেদেখা দূৰত সেইখিনি বৰ ধুনীয়া মোৰ বৰ ভাল লাগে কিন্তু মোৰ মানে চিবুখন ভাহি আহে চাইকেল লৈ আহি আছে পথাৰৰ আৰু কাষে গোটেই গানটো পিকচাৰাইজেশ্যনটো ইমান ধুনীয়া নহয় সাংঘাতিক মই যিমানটো শুনিছো এই গানটো পটভূমি আছিলে আমাৰ সোণাপুৰৰ ফালে গাঁও এখন এই গাঁওখনক সোণাপুৰ বুলি কওঁতেই এই ডিমৰীয়া চাইডৰ গাঁও এখনক খগেন মহন্ত আৰু এটা গান আছিলে কোমলা কোমলাৰ জীয়েকত চাওঁ বুলি সোমালো সোণাপুৰত কি হবাৰ জুই নামটো শুনিবই লাগে গান ওলাই ওলাই যায়। যিকোনো এটা জেগাৰ নাম খালি ক'লেই হ'ল গান ওলাই যায় পুৰা আনষ্টপেবল অনিৰুদ্ধ যাত্ৰা এই বঢ়িয়া বঢ়িয়া এতিয়া আমি লাঞ্চ কিবা এটা সমবেত সংগীত এটা সকলোৱে জনা গান এটা গাওঁ আমি আহা জনাই গান।
সকলোৱে জনাৰ কাৰণে আমি ইয়াত সকলোৱে জনাৰ কাৰণে এটাই আছে কিন্তু কি শুভ নৱ আমি তাৰ পৰা আৰম্ভ কৰিছিলো জাগা আমি তাৰ পৰা আৰম্ভ কৰিছিলো এটা মিউজিকতে ভাল লাগে হেৰি ন আমি কি গাম মা আমি হেৰিয়ালৈকে তোকে চবেই জানো মা আমি গাম সেইটো এবাৰ গোৱা হ'ল এটা গালো কেনো এটা আমি মা আমি কৰি আনো কি গাম চবে জনাই কিবা সবে জনাই দিলে ৰবিতা বাইৰে গীত সাজেষ্ট কৰকচোন আমাৰ বহু গান নাজানো ৰশ্মিতা বাই গাব নেকি আপোনাক উঠাল বাচ্চা নামহে জানো কি গান তাই এইবোৰ নাগায় বসা আজিকালি আজিকালি ৱেষ্টাৰ্ণ সং শুনে কোনে ভয় লাগি গৈছে বাচ্চা কি হয় ৱেষ্টাৰ্ণ সং মই কিন্তু স্পটিফাইটো দিলো মানে চিটি চেণ্টাৰৰ পৰা বজাৰ কৰি গৈ আছো ঘৰত তাৰপিছত মই এফেক্টটো ইমান শুনি কিবা নতুন গান এটা লগাব দিব তাৰপিছত আঠৈ লগতে কিবা কিবি লগালে আকৌ পাপা তাৰপিছত গাইছেও লগৰ গায়ো দিছে মই এনেকৈ গাইছো তাৰপিছত এনেকৈ ঘূৰি ঘূৰি চাইছো মই তহঁতে ইমান কেনেকৈ মনত থাকি কিন্তু সিহঁতৰ অসমীয়া গীতৰ প্ৰতি আগ্ৰহ কেনেকুৱা অসমীয়া যদি এফএমত বাজিছে শুনে নাই অসমীয়া জুবিনৰ গান অসমীয়া গানৰ প্ৰতি টান তেতিয়াহে জুবিন গাৰ্গৰ কিন্তু অকল মোৰ বাচ্ছা বুলি নহয় চবেই চবৰে বাচ্ছাবোৰে সেই তাৰপিছতহে মানে অসমীয়া গীত কিন্তু ইংলিছ গানৰ নামত এটাই জানো শ্ৰদ্ধা কাপুৰে গোৱাটো কোনটো Stay a little longer. এইটো হিন্দীটো আছে ভাল তোমাৰ সেইকাৰণে এটা হেৰি গান নেকি আজি আমি কানুপি লোকগীত এটা গাও নেকি অ ইয়া ভাল লাগিব গোৱা চলো কোন ফুলে চৰটো ধৰি দিও নেকি গোৱা ফুলে চৰ মই বজাম ৰেডি হা সবে ধৰিব কিন্তু অবিচনা ধৰিব অ ফুলেশ্বৰী কামৰূপীটো লোকগীত এটা আমাৰ ফালৰ ভাইব এটা দি দিও আৰু আমি ৰশ্মিতা ৰশ্মিতা কি কনচেপ্ট লৈ যাচোন ইৰা মই ও ফুলেশ্বৰীটো গাবলৈ নাই নাই তুমি তাল বজাই থাকিলে হ'ব না ইয়াতে থৈ লোৱা দিয়ক গোৱা গোৱা
বহুত খুব আমাৰ আন্তৰিক মানে আন্তৰিক চাপৰি আন্তৰিক চাপৰি মানে আন্তৰিক চাপৰি আৰু আমাৰ কেজুৱেল আড্ডা এটা আজি অকণমান সময় বহিলো ভাল লাগিলে পিছত পুনৰ লগ পাম ভাল লাগিল যোনা আছে আমাৰ মাজত Relax হৈ গ'ল। বুজালে ধন্যবাদ বাদ্যযন্ত্ৰত সহযোগ কৰাৰ বাবে ধন্যবাদ ভিডিঅ'ত সহায় কৰাৰ কাৰণে ডান্সৰ কাৰণে ৰশ্মিতা বাক ধন্যবাদ ডান্স কৰি ভিডিঅ' ডান্স কৰি কৰাৰ কাৰণে বঢ়িয়া লাগিলে ভাল লাগিল কামৰ মাজতে অকমান আড্ডা ন Yes. ৰিলেক্স গতিকে চেনেলটো চাই থাকিব ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ ফলো কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব যাতে আমি যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকৰ তাত নটিফিকেশ্যন আহে টিং টং Yes.